নমস্কাৰ আজি মুহূৰ্তত আহি পৰিছে কেইটামান বিগ ব্ৰেকিং নিউজ আজি 5 আগষ্ট অৰুণোদয় আঁচনি ধন পাবৰ পূৰ্বে সলনি কৰা হৈছে 5টাকৈ নিয়ম যাৰ বাবে বহু মহিলাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি ধন সোমোৱা নাই কি নিয়ম সলনি কৰা হৈছে অবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত জড়িত হৈ থাকক আজিৰ এই ভিডিঅ'টোত মহিলাসকলৰ বাবে এক খুবেই গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ ধন লাভৰ পূৰ্বে সকলো নিয়ম সলনি হৈছে যাৰ বাবে অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ একাউণ্টত এতিয়ালৈকে ধন সোমোৱা নাই যদিহে এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত ধন সোমোৱা নাই তেন্তে আপুনি আমাক কমেণ্টৰ জৰিয়তে জনাব কি কাৰণত এতিয়ালৈকে আপোনালোকৰ ধন সোমোৱা নাই তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ ঘোষণা কৰিছে নতুন নিয়মৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন চৰকাৰৰ ফালৰ পৰা 5টাকৈ নতুন নিয়ম ঘোষণা কৰিছে এই নিয়মৰ দ্বাৰা আপুনি লাভ কৰিব পাৰিব অৰুণোদয় ধন অৰুণোদয় আঁচনিৰ ধন পাবৰ পূৰ্বে সলনি কৰা হৈছে 5টাকৈ নিয়ম যাৰ বাবে বহু মহিলাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন সোমোৱা নাই কি নিয়ম সলনি কৰা হৈছে অবিশেষ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত জড়িত হৈ থাকক প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে কৰিব লাগিব KYC এক্টিভ মোবাইল নম্বৰ দিব লাগিব পত্ৰ পূৰণৰ সময়ত পৰৱৰ্তী ভিডিঅ'সমূহৰ সৈতে জড়িত হৈ থাকিবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই যিসমূহ ভিডিঅ' আপোনালোকৰ আগত সেই ভিডিঅ'সমূহৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব আপোনাৰ যিটো নম্বৰ এক্টিভ হৈ আছে সেই নম্বৰটো আপুনি সেই প্ৰমাণপত্ৰ পূৰণৰ সময়ত আপুনি সেই নম্বৰটো জমা দিব লাগিব যদি মোবাইল সলনি কৰে তেন্তে চৰকাৰক জনাব লাগিব তেতিয়া নতুন নম্বৰটো চৰকাৰী বিষয়াৰ তালিকাত অন্তৰ্ভুক্ত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয় সহায়ক যদিহে আপুনি এতিয়ালৈকে ধন পোৱা নাই ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ আপুনি অভিযোগ দাখিল কৰিব পাৰিব অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ অৰুণোদয় ধন লাভৰ বাবে বিসংগতি হ'লে ঘৰৰ পৰাই দিব পাৰিব অভিযোগ পূৰ্বতে অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লে পৰিয়ালে পাব ধন নতুন নিয়মৰেহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় ধন গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকে যদি অৰুণোদয় আঁচনিৰ ধন এতিয়ালৈকে পোৱা নাই বা এতিয়ালৈকে কিছু লোকে ধন পাইছে যিসকলে ধন পাইছে তেওঁলোকে আমাক এই ভিডিঅ'ৰ জৰিয়তে কমেণ্টত আপোনালোকে জনাব আৰু যি লোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন পোৱা নাই কমেণ্টৰ জৰিয়তে আমাক জনাব আজিৰ এই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ